আসাম ওমেন্স ইউনিভাৰ্চিটি ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি যোৰহাট। মুখা শিল্পৰ বাবে বিখ্যাত সত্ৰখন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চামগুৰি সত্ৰ। জোঙাল বলহু কোন জাতিৰ যোদ্ধা আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি তিৱা। আনোৱাৰা তাইমুৰ কিমান চনত অসমৰ মুখ্যমন্ত্ৰী হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1980 চন। বছৰৰ আটাইতকৈ চুটি দিন কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22 ডিচেম্বৰ। মৰণোত্তৰভাৱে 2021 চনত তৰুণ গগৈলৈ কি সন্মান আগবঢ়োৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পদ্মভূষণ। ধলা শদিয়া দলঙৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 9.15 কিলোমিটাৰ। অসমত কিমানটা বাঁহৰ প্ৰজাতি পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 42টা। ভোৰতাল নৃত্য কোন জিলাত ডেভেলপমেণ্ট হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰপেটা। অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22 ছেপ্টেম্বৰ। 2020 চনৰ স্বামী বিবেকানন্দ কৰ্মযোগী এৱাৰ্ড কোনে পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ যাদৱ পায়েং। অসমৰ একমাত্ৰ ৰামচৰ ছাইট কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দীপৰ বিল। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি নলিনীবালা দেৱী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেতিয়া মৃত্যু হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1951 চন। 2020 চনৰ অসম সাহিত্য সভাৰ সভাপতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুলধৰ শইকীয়া। প্ৰকৃতিবিদ ৰবীন বেনাৰ্জী মিউজিয়াম ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোলাঘাট। অসম এছ'চিয়েশ্যন কেতিয়া প্ৰতিষ্ঠা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1903 চন। 2017 চনৰ ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি য়েছে দৰ্জী থংগী। পৃথিৱীৰ আটাইতকৈ সৰু চহৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভেটিকান। নাগাৰ্জুন সাগৰ মাল্টিপাৰপাছ প্ৰজেক্ট কি নদীৰ ওপৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৃষ্ণা। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ জিকে ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।